Hello friends, welcome জনাইছো আপোনালোকক মায়াৰ আসামিজ কিচেনলৈ আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা বৰ সোৱাদ লগা মাংসৰ ঝোল আৰু এই ঝোলটো কেনেকৈ বনোৱা হয় মই আপোনালোকক আজি দেখুৱাম তো এই ঝোলটো চাবৰ কাৰণে মোৰ লগত বলক মোৰ পাকঘৰলৈ এটা বাটি লৈছো আৰু বাটিত মই লৈ লৈছো 1 চামুচ হালধি পাউডাৰ 1 চামুচ মই লৈ লৈছো কাশ্মীৰী মিৰ্চ পাউডাৰ 1 চামুচ জিৰা পাউডাৰ আৰু 1 চামুচ গৰম মছলা এই গুটেইখিনি মছলা মই এতিয়া পানী দি প্লাই এখন পাতলা ঝোল বনাই লম এনেদৰে বনাই ললে যেতিয়া আমি তৰকাৰীখন বনাও তেতিয়া মছলাটো জ্বলি না যায় হেতু কাৰণে এনেদৰে এটা পেষ্ট বনাই লৈছো এটো হৈ গল এতিয়া মই ইয়াক সাইডত ৰাখি থৈ দিম কেৰাহী এখন গৰম কৰি ললো তাত মই এতিয়া সৰিয়হ তেল ঢালি ললো তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত এতিয়া জিৰা ঢালি দিলো জিৰাখিনি অকমান ভাজি লম তেজপাত এটা মই দুটুকুৰাকে দি দিছো দালচিনি দিছো আৰু ইয়াতে মই লং কেটামান দি দিছো এখিনি অকমান মই ফ্ৰাই কৰি লম ইয়াতে মই মিডিয়াম সাইজৰ 3টা পিয়াজ দিছো একেবাৰে মিহি মিহিকে কাটি লৈছো এতিয়া গেছৰ ফ্লেমটো মই মিডিয়াম ৰাখিছো আৰু এই পিয়াজখিনি মই ধুনিয়াকে ভাজি লম ৰঙচুৱা হোৱাকে মই ভাজি লম লৰাই দিছো ধুনিয়াকে যাতে এফালে জ্বলি না যায় এতিয়া সব পিয়াজখিনি কালাৰ চেঞ্জ হৈ গৈছে এতিয়া মই ইয়াতে আদা নহৰু আৰু কেঁচা জলকীয়া অলপমান খুন্দি লৈছো অলপ মিহিকে খুন্দিছো আপুনি যদি বিচাৰে তেনেহলে ইয়াক মিক্সিত দি বিলাই আপুনি পেষ্ট বনাই বিলাই দি দিব পাৰে কিন্তু এনেকা দিলে বেছি ভাল লাগে কাৰণে মই এনেকৈ দিছো নিমখ মই দি দিছো নিমখ আপুনি আপোনাৰ সোৱাদ অনুসৰি দিব এতিয়া এই মিশ্ৰণখিনি ধুনিয়াকে মই ভাজি ললো ইয়াতে মই এতিয়া দি দিম মছলাখিনি যে মই পেষ্ট বনাই থৈছিলো এই মছলাখিনি মই ইয়াতে দি দিছো আৰু ইয়াক মই ধুনিয়াকে ভাজি লম ইয়াক তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে ইয়াৰ এটা কেঁচা গোন্ধটো গুছি না যায় আৰু মছলা আৰু তেলখিনি যাতে সেপাৰেট হৈ না যায় তেতিয়ালৈকে মই ইয়াক ভাজিম তো বন্ধুসকল এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে দিয়া যেটো বেল আইকন আছে তাত প্ৰেছ কৰিব তেতিয়া আপুনি মোৰ যিকোনো ভিডিও আহাৰ লগে লগে নটিফিকেশন পাই যাব লাইক কমেন্ট আৰু শেয়াৰ নিশ্চয়কৈ কৰিব কমেন্টস কৰি মোক জনাব আপোনালোকে মোৰ ভিডিও বিলাক চাই কেনেকুৱা পাইছে আৰু যদি ভাল লাগে তেনেহলে লাইক এটা এতিয়াই দি দিব পিছত নহলে আপোনালোকে পাহৰি যাবও পাৰে আৰু ইয়াতে মই দুটা নহৰু দি দিছো নহৰু এনেকে তৰকাৰীখনত দি দিলে কি হয় খাবলৈ বৰ বেছি সোৱাদ লগা হয় হেতু কাৰণে মই দি দিছো এতিয়া মাংসখিনি মই ইয়াতে দি দিলো ইয়াতে 800 গ্ৰাম মাংস আছে আৰু মাংসখিনি মই ধুনিয়াকে ধুই সাফা কৰি লৈছিলো মেৰিনেট কৰা নাই কিয়নো এই আজি মই যেটো ষ্টাইলত বনাম ইয়াত মেৰিনেট নকৰিলে হয় মই ইয়াক উতলাই বনাম অলপ সময় লাগিব বনাওতে মাংসখিনি মই অলপ ভাজি লৈছো যাতে মছলা আৰু মাংসখিনি ধুনিয়াকে মিলি জুলি যায় ঢাকন দি প্লাই মই ইয়াক 5 মিনিট ভাজি লম আৰু এই সব 5 মিনিট পিছত ধুনিয়াকে মাংসখিনিৰ পৰা পানী এৰাই আহিব ধৰিছে মই ইয়াক মিডিয়াম ফ্লেমতে দিছিলো এতিয়া অকমান জুইটো বঢ়াই মই ফ্ৰাই কৰি লম এইখিনিতে মই পানী দি দিম মই যেহেতু ঝোল বনাব বিচাৰিছো তো মই ইয়াতে 1.5 গিলাস পানী দিছো আপোনালোকে যদি ঝোলটো বেছি বিচাৰে বেছি দিব পাৰে আৰু যদি কমকে বিচাৰে কমকে দি লব হেতু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব ধুনিয়াকে উতল আহিবলৈ দি দিম চাওক অলপ অলপকে উতল আহিছে হাই ফ্লেমত মই ইয়াক ধুনিয়াকে উতলাই ললো এতিয়া মই আকৌ ঢাকন দিম দি প্লাই জুইটো মই মিডিয়াম কৰি দিম আৰু ইয়াক মই 10 পৰা 12 মিনিট বনাই লম তো 12 মিনিট পিছত চাওক মোৰ গুটেইখিনি বস্তু ধুনিয়াকে বইল হৈ গৈছে মাংসখিনিও বইল হৈছে আৰু পিয়াজখিনি যে আপুনি দেখি আছে ওপৰত এখিনি অকমান লৰাই দিলে একেবাৰে গলি যাব আৰু ঝোলটো অলপমান ঠিক হৈ যাব আৰু এই মাংসৰ যেতিয়া ঝোল বিলাক আমি বনাও যদি লোকেল চিকেন হয় তেনেহলে ইয়াৰ ঝোলটোই খাবলৈ বেছি সোৱাদ লগা হয় তো মই হেতু কাৰণে ঝোল অলপ বেছিকৈ দিছো
আৰু যেহেতু ঠাণ্ডাৰ সিজন হয় ন এতিয়া আমাৰ শৰীৰটোক অকমান গৰমৰ প্ৰয়োজন হয় সেইকাৰণে আমি অলপমান জোলটো এনেকেই খাম কাৰণ ইয়াতে আদা নহৰু এইবিলাক বস্তু আছে আৰু ই আমাৰ শৰীৰক অকমান গৰম প্ৰদান কৰিব ইয়াতে মই চিকেন মছলা দি দিছোঁ গৰম মছলা প্ৰথমতে দিছিলোঁ গতিকে এতিয়া মই চিকেন মছলাটো দি আৰু অলপ টাইম উতলাই ল'ম আৰু এই জোলটো আপুনি যিমান উতলাব মাংসৰ পৰা সিমানেই ইয়াৰ সোৱাদটো ওলাই আহিব আৰু যেতিয়া আমি ধুনীয়াকৈ ইয়াক উতলাম তেতিয়া মাংসৰ জোলখন খাবলৈ বৰ সোৱাদ লগা হয় আপুনি নিশ্চয় এবাৰ বনাই খাই চাব আৰু ইয়া চাওক মই ইয়াক আৰু ধুনীয়াকৈ উতলাই ল'ম এনেকৈ মই 5 মিনিটমান উতলাই ল'ম তো এতিয়া মোৰ ইটো হৈ গৈছে গতিকে মই ঢাকন মাৰি দিছোঁ আৰু লাহেকৈ মই গেছৰ ফ্লেমটো অফ কৰিও দিছোঁ কাৰণ মোৰ মাংস বনোৱা হৈ গ'ল আৰু ইয়া চাওক 5 মিনিট পিছত মই ঢাকনখন অতৰাই আপোনালোকক দেখুৱাইছোঁ দেখিবলৈ কিমান ধুনীয়া হৈছে নহয়নে খাবলৈও বহুত ধুনীয়া হয় আৰু এয়া চাওক মই প্লেটত সজাই লৈছোঁ খাবৰ কাৰণে তো বন্ধুসকল আৰু বান্ধৱীসকল আপোনালোকে নিশ্চয় মোৰ এই ভিডিঅ'টো লাষ্টলৈকে চাইছে তো আৰু নতুন ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে মোক এনকাৰেজ কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব আজিৰ কাৰণে ইমানেই নতুন ভিডিঅ' লৈ আকৌ আহিম বাই বাই